শাক পাচলিৰ পেলনীয়া অংশ পেলাই নিদি সযতনে সাঁচি ৰাখোঁ। কাৰণ নিজৰ ল'ৰা ছোৱালীকেইটা মই প্ৰতিপাল কৰাৰ দৰে ফুলবোৰৰো মই প্ৰতিপাল কৰোঁ। আৰু এই পাচলি পেলনীয়া অংশ মই থৈ পেলাই এনেকৈ টাবত কেনেকৈ দিওঁ আজি আপোনালোকক দেখুৱাইছোঁ। আৰু এই টাবটো চাওকচোন, গোটেই ঢেকীয়াজোপা শিপাই একদম ভৰি পৰিছে। আৰু মই শিপাখিনি উলিয়াই পেলাই কাটি ল'লোঁ। এনেদৰে এই ঢেকীয়া এনেকুৱা ফুলবোৰ শিপাবোৰ আমি কাটি পেলাবও পাৰোঁ। আৰু ময়ো এই টাবটোৰ শিপাবোৰ কাটি টাবটোত এই পাচলিৰ পেলনীয়া অংশ দি ল'লোঁ। আৰু লগতে আমাৰ এই গছৰ যিবোৰ শুকান পাত সৰে, আমি সেইখিনিও কেতিয়াও পেলাই দিব নালাগে। সেইখিনিও ধুনীয়া সাৰ হয়। সেইকাৰণে মই গছৰ পাতো গোটাই থওঁ আৰু এনেদৰে টাবত দিওঁ। আৰু মই শেষত এইবোৰ দি ঢেকীয়া ফুলজোপা তাতে আকৌ ৰুই দিলোঁ। চাওকচোন, আকৌ ঢেকীয়া ফুলজোপা ধুনীয়াকৈ হৈ উঠিব। আৰু লগতে অকণমান পানী দিলোঁ। পানী দি পেলাই মই ষ্টেণ্ডডালত তুলি দিলোঁ। এনেদৰে আকৌ বহুত দিন সতেজ হৈ থাকিব। আৰু কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো।